হে গাইছ 21 জুন 2020 ৰবিবাৰ অৰ্থাৎ আজিৰ দিনটোৱেই হৈছে বছৰটোৰ আটাইতকৈ দীঘল দিন আৰু আজিৰ দিনটোতে সংগঠিত হৈ আছে বলয়াগ্ৰাস সূৰ্য গ্ৰহণ অৰ্থাৎ সূৰ্যটো এটা জ্বলি থকা আঙুঠিৰ দৰে দেখা পোৱা যাব। এই সূৰ্যগ্ৰহণ ৰাতিপুৱা 9:16 পৰা আবেলি 3:04 থাকিব, মানে ভাৰতৰ সময় অনুসৰি। আৰু এই সূৰ্যগ্ৰহণ মানে বেছিকৈ প্ৰভাৱ পৰিব ভাৰতত দুপৰীয়া 12:10। এই সূৰ্যগ্ৰহণ ভাৰতৰ লগতে আফ্ৰিকা, এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া, দক্ষিণ পূব আমেৰিকাতো প্ৰভাৱ পৰিব। আৰু এই সূৰ্যগ্ৰহণৰ ফলত বিশ্বৰ কিছু প্ৰান্তত দিনৰ ভাগতেই আন্ধাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু এই সূৰ্যগ্ৰহণৰ ফলত কিছুমান মহাজাগতিক পৰিঘটনাও সংঘটিত হ'ব পাৰে। এই সূৰ্যগ্ৰহণৰ সময়ত বিজ্ঞানীসকলৰ পৰা জানিব পৰা গৈছে যে মানুহে যদি খালী চকুৰে এই সূৰ্যগ্ৰহণ চাব চেষ্টা কৰে তেনেহ'লে চকুৰ ক্ষতি হ'ব, অন্যথা চকুৰ দৃষ্টিশক্তিও চিৰদিনৰ কাৰণে হেৰুৱাব পাৰে। চ' গাইজ প্লিজ খালী চকুৰে সূৰ্যগ্ৰহণ নাচাব, সূৰ্যৰ ফালে আজি নাচাব। তো আমি খোৱা লোৱাৰ ক্ষেত্ৰত সৰুৰে পৰা শুনি আহিছোঁ, ককা দেউতাহঁতে কৈছে যে সূৰ্যগ্ৰহণৰ সময়ত খোৱা লোৱা কৰিব নালাগে। তো এই সন্দৰ্ভত অসমৰ অন্যতম জ্যোতিষীবিদ ভৰদ্বাজ ছাৰে কৈছে যে খোৱা লোৱাৰ ক্ষেত্ৰত ঘৰত যদি প্ৰেগনেণ্ট ওমেন, বাচ্ছা বা বয়সস্থ মানুহ আছে তেনেহ'লে তেওঁলোকে দিনটো নোখোৱাকৈ থাকিব নোৱাৰে। চ' তেওঁলোকে খাব পাৰিব, কিন্তু ঘৰত যদি তুলসী পাত আছে তুলসী পাতটো ভিজাই থৈ দিয়ক। তেওঁলোকে খাদ্য গ্ৰহণ কৰাৰ পিছত পানীৰ লগত তুলসী পাত এটা দিয়ক আৰু পানীখিনি খাব দিয়ক। আপোনালোকেও তেনেকৈ আজিৰ দিনত পানী পান কৰিব পাৰে। চ' গাইজ প্লিজ ঘৰতে থাকক আৰু সূৰ্যটো খালী চকুৰে নাচাব।